হে গাইজ, মোৰ জীৱনৰ প্ৰথমটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। একমাহ আগত এইটো চেনেলত এটা গীত আপলোড কৰিছিলোঁ মই, মোৰ লগ ধনজিত কলিতা আৰু মই কভাৰ কৰা এটি ছং আপলোড কৰিছিলোঁ। সেইটো গানত আপোনালোকে ইমানখিনি মৰম দিয়া বাবে সকলোকে বহুত বহুত ধন্যবাদ। আগলৈও আপোনালোকে নতুন নতুন গীত উপভোগ কৰিব পাৰিব। 2 দিনৰ ভিতৰত আমাৰ এখন নতুনকৈ শ্বৰ্ট ফিল্ম এখন মানে আমি শ্বুট কৰি আছোঁ। বৰ্তমান কিছুমান অসুবিধাৰ বাবে শ্বৰ্ট ফিল্মখন মানে সঠিকভাৱে ওলোৱা নাই। 2 দিনৰ ভিতৰত আপোনালোকৰ শ্বৰ্ট ফিল্মখন এইটো চেনেলত আগতে মানে ব্লগিং বা এনেকুৱা ভিডিঅ' কৰাৰ অভ্যাস নাই, সেইবাবে মানে মাজে মাজে ষ্টপ কৰি দিব লাগে কেমেৰাটো। মই মানে যিহেতু আৰম্ভ কৰিছোঁ ব্লগ বনোৱাৰ, চ' আপোনালোকে সদায় ব্লগ পাব বুলি। চ' গাইজ, মানে কেমেৰাটো বাৰে বাৰে অফ কৰি দিব লাগে, কাৰণ আগতে ব্লগিং কৰা বা এনেকুৱা মানে ভিডিঅ' কৰা অভ্যাস নাই, সেইকাৰণে মানে মাজে মাজে অফ কৰি দিব লাগে কেমেৰাটো। যিহেতু ব্লগিং কৰা আৰম্ভ কৰিছোঁ, আপোনালোকে ইয়াত বহুত নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এই চেনেলটোৰ দ্বাৰা মই সংগীত বা শ্বৰ্ট ফিল্ম এনেধৰণৰ ভিডিঅ'বোৰ ব্লগিং সকলোখিনি পাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি এঠাইত আহিলোঁ গাইজ, মানে আমাৰ ওচৰতে থকা শুক্লাই নদীৰ কাষত, মানে শুক্লাই নদীৰ আপোনালোকে চিনিয়ে পাই চাগে, শুক্লাই নদীৰ কাষত মানে আমাৰ ঘৰৰ ওচৰতে হয়। আমি লগৰ কেইটামান আম খাম বুলি আৰু মানে বুলি কৈছোঁ। আমাৰ লগৰ কেইটামান আগত যাই আছে আৰু মই ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। ব্লগটো আৰম্ভ কৰিছোঁ আৰু বৰ্তমান মানে আম বিচাৰি আমি সৌ হাবিৰ ফালে যাম, মানে আম বিচাৰি। যদি আম নাপাওঁ গাইজ, আপোনালোকে নদীৰ ভিউটো আপোনালোক দেখাম, নদীৰ ভিউ চাব আপোনালোকে। চ' গাইজ, আপোনালোকক নদীটো দেখামেই। বৰ্তমান আমি মানে আম বিচাৰি আহোঁ। যিহেতু আম বিচাৰিব আহিছোঁ, মেইন কাৰণটো আমাৰ আম বিচাৰাই। চ' গাইজ, বলক তেন্তে আম বিচাৰি আহোঁ। চ' আমি লোকেশ্যন পাইছোঁ বৰ্তমান। চাওঁ এতিয়া আম আছেনে নাই গাছৰ ওপৰত। আমাৰ গাছত উঠিব বৰ্তমান চাওঁ আমি আম আছেনে নাই। আম বিচাৰি আহিছিলোঁ কিন্তু আমেই নাই। এইগিলা ইমান গাছ, কিন্তু এডাল গছত আম আছে। আপোনালোকক দেখাইছোঁ মই আম 3টা নে 4টা আছে। সেইকেইটা আমেদি কি হ'ব গাইজ, কি কৰোঁ চাই থাকক। এই গাইজ, ইমান জংঘাল, চাব পাৰে আপোনালোকে, ইমান জংঘাল। মানে ইয়াত মানে আম বিচাৰিব মানে অকলে আহিব ভয়ে লাগিব, যি জংঘাল গাইজ। আপোনালোকে ইয়াত অকলে আহিব ভয়ে কৰিব। আমি বৰ্তমান আমাৰ লগত আছে নৱজিত, সঞ্জয়, আমি তিনিওটা আহিছোঁ মানে আম বিচাৰি। আম যিহেতু 3ডালেই গছ আছে, সেই 3ডালত আমেই নাই গাইজ, কি কৰিবি এতিয়া। বলক কি কৰোঁ গাইজ। আমাৰ নৱজিত কলিতাই গাছৰ পৰা উঠি গৈছে, চাব পাৰে। আম পায় নে নাপায় নাজানো, কিন্তু গাছত 3টা বা 4টা আম আছে, চাব পাৰে। সি আমৰ গছত উঠি গৈছে গাইজ। আম হ'লি নাই কিজানি, আছে নে নাই নাজানো। বৰ্তমান আমৰ গছত উঠি গৈছে। আপোনালোকৰ আম পালে আমি ইয়াত কুটিও খাম, আৰু মানে আম নাপালে ডাইৰেক্ট চিধা ঘৰত যাম। কি হয় ক'ব নোৱাৰোঁ গাইজ, চাই থাকক ভিডিঅ'টো। পাছে আম পাৰবা গেছি, কিন্তু আম হ'লি নাই। আম ৰেলিহে কামুৰছি বোলে তাক, কি কৰিবি এতিয়া। আম খাওয়াটো নহ'ব গাইজ। চাওঁ, ঘৰলৈকে যাওঁ। ঘৰলৈকে যোৱাৰ আগত আপোনালোকক মই নদীৰ এটা ভিউ দেখাইছোঁ। নদীৰ ভিউটো চাই আপোনালোকে কমেণ্ট কৰিব নদীৰ ভিউটো কেনে লাগিছে। গাইজ, আম নাই বুলি কৈছিলোঁ, কিন্তু আম বহুতকেইটাই পাইছোঁ আমি, আপোনালোকক দেখাই আছোঁ। হে গাইজ, মানে আম বহুতকেইটাই পাইছোঁ, কিন্তু মই কৈছোঁ কি তহঁতে আম খা, মোক এটা দিলে হ'ব, মই এতিয়া একলা খাম। মানে গাইজ, আম যিহেতু নাই, বেছি পোৱা নাই, 6টা 7টামান আম পাইছে। সেইকেইটা খাম আৰু কি গাইজ, কুটি খাবি, সেইকাৰণে ভাবিলোঁ এটা এটাকৈ আম খাওঁ। মই এইটো মানে তুলি লৈছোঁ, মই এইটোৱে খাম। পাইছে আম। এই গাইজ, যি দেখা গেছি এইটো নাপাম যদি মই এইটো নানো। কেনে গাইজ, 7টা আম পাইছি, তাৰো মানে 3টা 4টামান বেয়া গাইজ। কি কৰিবি গিটা আৰু ক'ত কুটি খাবি, যিহেতু কুটি খাব নোৱাৰা। আমি এটা এটা জাষ্ট এনে খাম আম খাই কিনে আপোনালোক বলক দেখাইছোঁ যে নদীৰ ভিউটো আপোনালোক বলক গাইজ। বৰ্তমান আমি যাই আছোঁ নদীৰ ফালে, মানে নদীৰ মাজলৈ নাযাওঁ, জাষ্ট নদীৰ কাষে কাষে যাম। আপোনালোকেও বলক একেলগে নদী চাই। গাইজ, কি কৰিবি, ইনষ্টাগ্ৰামৰ ফেক ফলোৱাৰ্ছৰ কথা পাতি আছে। ইনষ্টাগ্ৰামত বোলে ফেক ফলোৱাৰ্ছ দিয়ে। ফেক ফলোৱাৰ্ছ বোলে কি পাব গাইজ, ফেক ফলোৱাৰ্ছ আমিও ল'ব পাৰোঁ, কিন্তু নলওঁ গাইজ আমি, গম পাইছা। তনৰ নিচিনা নহয় আমি ফেক ফলোৱাৰ্ছ লওঁ। ফেক ফলোৱাৰ্ছ লৈ কিনে কি পাইছে ইনষ্টাগ্ৰামত, গাখীৰ খাব মন গৈছে গৰুকেইটা। এই গাইজ, কি অসভ্য চলি, গাখীৰ খাব মন গৈছে বোলে, মানে অভদ্ৰামীৰ অলপ সীমা থাকে গাইজ। কলিও পাব বেয়া লগৰ চলি। এই গাইজ, এইগিলাখানে আমাৰ নদী গাইজ, চাব পাৰে। এইগিলা কাহিনী, এইটো বাছ মানে এনেই জাষ্ট আপোনালোকক আগলৈ যাই দেখাইছোঁ নদীৰ ভিউ।
বৰ্তমান গাইছ পানী আহিছে নদীত ইমান ওচৰলৈকে যাব নোৱাৰা গাইছ দেখাইছোঁ আপোনালোকক নদীৰ ভিউটো মই গাইছ চাব পাৰে নদীত কিমান ধাৰ আহিছে দেখিছেনে চাব পাৰে আপোনালোক নদীৰ ভিউ মানে বতৰটো সেমেকাৰ বাবে মানে এই গাইছ এইগিলাখানে মানে বাৰিষাৰ আগজাননী গাইছ বাৰিষা আহিল আৰু এইগিলাখানে মানে বাৰিষাৰ আগজাননী মানে পানী আহিল মানে বাৰিষা আহিল গাইছ বানপানী কত কিমান মানুহৰ কিমান হেৰি হ'ব গাইছ ভাবলি অলপ বেয়া লাগে গাইছ পানী আহিল যাতে আৰু বানপানীও আহিল আমাৰ বাৰু ইয়াত ইমান বানপানী নহয় বাট আমাৰ আগৰ যিবিলাক মানে ঠাই আছে সেইবিলাক বহুত বানপানী হয় গাইছ বানপানী চানপানী ভিডিঅ' হ'লে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখাম যিহেতু মানে এইগিলা গাইছ পানী হৈ যায় বানপানী হ'লে যিহেতু আমাৰ ঘৰ বহুত দূৰত তাক হ'লে কি পানী নাযায় বাট এই ওচৰৰ গাঁওখিনি একদম মানে পানী দি ভৰপূৰ হৈ যায় ভিডিঅ' কৰাৰ ইমান অভ্যাস নাই আগতে কৈছোঁ গাইছ কি বকছোঁ ভিডিঅ'ত একো গম পোৱা নাই আপোনালোকক আৰু এবাৰ কওঁ যে এইটো চেনেলত এখন নতুন শ্বৰ্ট ফিল্ম আহিছে আমাৰ জীৱনৰ প্ৰথমখন শ্বৰ্ট ফিল্ম আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব বুলি কৈছোঁ মই মানে আশা কৰিছোঁ ভিডিঅ'টো জাষ্ট সামৰণি মাৰিম বুলি ভাবিছোঁ যিহেতু মানে আম খোৱাটো হ'ব বাট আম খাম ঘৰত যাই কিনে সেই আম খাম ইয়াত মানে কটৰি চটৰি অনা নাই নিমখ চিমখ জ্বলা একো অনা নাই চ' গাইছ ভিডিঅ'টো বাছ এইখিনিতে আছিল ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ভিডিঅ'টো শেষ হোৱাৰ আগত আপোনালোকে এটা মই চিনেমেটিক শ্বট দেখাই দিছোঁ আপোনালোকে উপভোগ কৰক আপোনালোকে চিনেমেটিক শ্বটটো উপভোগ কৰিলে গাইজ প্ৰথমটো ভিডিঅ' ইমান খাচ নহ'ব পাৰে আগলৈ ভিডিঅ'বোৰ বহুত মানে ভাল ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বহুতো চেলেঞ্জিং বা বহুতো ব্লগিং বা আমাৰ ওচৰতে থকা শুক্লাই পাৰ্ক এইগিলাখান জেগাত যাম গাইজ আপোনালোকে ছাপোৰ্ট কৰিলে শুক্লাই পাৰ্ক নহয় সকলোতে যাম আপোনালোকে ছাপোৰ্ট কৰিব আজিৰ ভিডিঅ'ত এইখিনিতে আছিল বাই বাই টাটা জয় আই অসম